হাঁহি চাওঁ হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া কুচু 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 ভাত খাবা খাবা হেল্ল' গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো প্ৰায় ভালেই আজি মই আপোনাক সকলোকে মোৰ ডলি টিভি লাইফষ্টাইল চেনেলটোলৈকে স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ চেনেলটোলৈকে নতুনকৈ আহিছে তেওঁলোকে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু দেখিছে মই এটা নতুন কুৰ্তা পিন্ধি ল'লোঁ আৰু এনেকৈ সাজি কাচি লৈছোঁ মানে এঠাইত যাব লাগিব মানে মোৰ ভাগিনৰ অন্নপ্ৰসন্ন ভাতমুখত দিয়া আজি তাৰ চ' তালৈকে যাব ওলাইছোঁ গতিকে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আমি এতিয়া চানমাৰীলৈকে গৈ আছোঁ পাম আৰু বেছি সময় নাই আৰু আহি পালোহি নাম প্ৰসংগ আৰম্ভ হ'লেই আমি এতিয়া তললৈকে গৈ আছোঁ ঘৰলৈকে আৰু এয়া আমি পালোঁ ঘৰ এতিয়া আমি ঘৰত সোমাম বাবুটো ক'ত গ'ল চাব লাগিব ন পালোহি আমি সেইটো বাবুটো জেঠাকৰ কোলাত নাচি আছে চোৱা আজি ভাত খাবা আজি ভাত খাব বাবু ভাত খাব আজি ভাত খাবা ভাত খাবনে আজি ভাইটি আজি ভাইটি ভাত খাব আজি ভাত খাব ভাত খাবা হাঁহি চাওঁ হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া কুচু 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 ভাত খাবা এয়া মাহঁতে বহি আছে পিছফালে আৰু পিছফালে দেখিছেই তামোল কাটি আছে সৰিয়হতে আৰু ৰান্ধনীয়ে ভাত বনাই আছে আৰু আজি মোৰ ভাগিনটোৰ অন্নপ্ৰসন্ন হিচাপে নাম প্ৰসংগ আৰম্ভ হৈছে আৰু নাম প্ৰসংগ হৈ গ'ল আৰু ইয়াৰ অন্নপ্ৰসন্ন হিচাপে সকলোৱে যাতে আশীৰ্বাদ কৰে আৰু মই তাৰ মাকলৈ চিনাকি কৰাই দিওঁ আজি এয়া হৈছে মোৰ ভাগিনটোৰ মাক ঘৰতে সৰু সুৰাকৈ আৰু অন্নপ্ৰসন্ন কৰিছোঁ আৰু ভকত সেৱা কৰি কিনে আৰু বাকী আৰু আলহী আছে চাওঁতে ডাঙৰে হৈ গ'ল ভাত খাব পৰা হৈ গ'ল ইফালে আহিছে আৰু মোৰ বন্ধু বান্ধৱীসকলক আৰু আলহী ঘৰৰ এই আহিছে ভণ্টিৰ ফ্ৰেণ্ডবোৰ হাই কৈ দিয়া হাই আৰু কিবা ক'ব বিচাৰা মোৰ চেনেলটোৰ বিষয়ে চেনেলটো লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই সকলোৱে আৰু সকলোৱে চাব এয়া আহি গ'ল আমাৰ ল'ৰা ভাত খাব এতিয়া তাৰ এটা নিয়ম আছে সি কিতাপ খুলি ধান চাউল কি চুৱে তো চাই লওঁ আহক
নাই নিজে নিজে ধান লৈছে এইটো লাৰবা লাগে একবাৰ মাটি লৈছে খেতিয়ে কৰিব এইটো লবা এইটো আইতে দিছে তোমাৰ হে দিছা বাবা দুশো দিবা নাকি নিজে চুবা নিজে চোৱা নিজে চোৱা মাটি সুচিয়ে পইচা লৈছে বাৰু খাব পইচা আমি আছো কথা পাতি পেলাইছি হসি দে ভগৱান এইটো বাপেৰে কে দি এইটো লৈ আছা নাগে 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 হসি বাপৰে এইটো হসি দে হসি হসি দে হসি 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 না গরম লাগছে হবা এইটো আগে দিবা কোনটা মামা বাইক মামা কোনা না হবা হব ধান চা হাতত লৈ আছে ধানটো লৈ আছে তাতে বিনছিও নেকি দা মানে বিনছি তো মানে ধান লৈ আছে আৰু আইতাৰ পইচা চব কৰবি তই ঘৰ কাষত থাকক দিয়া এইটো আগে যাব আছে 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 এইটো দে দে সেইটো লৈ বুঝে দে পানি আৰু এটা গিলাস দিয়া এই হাত মানে হাত গিলাস নহয় ই হাত পানি সেইটো বাবু গাই দিব এই হাত এই পানীটো এইফালে দিয়া ভাত খাবার মন গেছে দেখি লাগাতো দে চাই আছে না ভাত খাবার মন গেছে চাইছি কোনি বুঝি দা আয়া কত এখন তুমি ধৰিছো কোনা চেন্ডেল সৰু হৈছে দে কিন্তু আয়া আয়া দুখীয়া মানুহ ইকলি দিব লাগিব ইকলি আয়া কো বদল পানি এই আঙুলি তো সেন্ডেল আছে যাও যাও কি আরে কি মাদুরা খাইলো পড়ে যাবো আমাৰ মাদিছে তুই তো কলাত লৈ ল নহ'লে একেলগে কোনাতে কোনে কলত লৈ ল কলাত ল'ব লাগিব তাক কলত লৈ ল মাটিতে হ'ব লাগিব পাচ্ছি আজি নাই লাগে লাগে দি অলপ অলপ মানে লগাই দিয়া মানে লগাই দিয়া অলপ অলপ দে দে না নাই দাদা নাই নাই এখন দেখ দে এখন বল নাই দেখ এখন নাই দে হেলো লগ এখন মিমা কাই লগ এনে লগাই জ্বালা লাগছে নাকি জ্বালা ঠেঙা চব খাব পায়স খুৱাই দিয়া অকণমান মিঠাই দিলে হ'ল আইতাকো বয়া পাব জ্বালা কৰি দিছি কোকা নিয়ম কৰি হৈছে মিঠাই
জ্বলা পাইছে জ্বলা আইতাকৰ কোলাত তাৰ নাচন চোৱা ল'ৰাৰ নাচন চোৱা হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ উপাসনা ভাত খোৱা হৈ গ'ল আমাৰ ন ভাত খালা আজি ভাত খালানে খালে ভাত আজি আমাৰ ভাত খোৱা হৈ গ'ল ন মুন্নু টুন্নু ভাত খালানে নাই খালোঁ জ্বলা পালোঁ খাই জ্বলা পালোঁ জ্বলা খাই জ্বলা পালোঁ আমি ফটো উঠিছোঁ ভিডিঅ' কৰি আছোঁ হাই দিয়া হাই দিয়া হাই অল হাই হাই গাইজ হয়নে মই আজি ভাত খালোঁ জ্বলা পালোঁ জ্বলা পাই কান্দি দিলোঁ নহয় কৈদিন জ্বলা পাই কান্দি দিলোঁ আজি ভাত খাই জ্বলা পাই কান্দি দিলোঁ মই আজি আজিৰ পৰা মই ভাত খাম মাংস খাম মাছ খাম পনীৰ খাম হাই দিয়া আৰু এতিয়া ইভিনিং 8:30 হ'ল আমি ইয়াতে আছোঁ অন্নপ্ৰসন্ন হৈ গ'ল কিন্তু আমি এতিয়ালৈ যোৱাই নাই যিহেতু যাম বুলি ভাবিছিলোঁ মানা কৰিলে অলপ সময় আছোঁ ভাত পানী খাই যাব লাগিব আছোঁ অলপ সময় চাই থাকিব মোৰ লগত ভিডিঅ'টো এইটো হৈছে এটা গণেশ মন্দিৰ দেখিবলৈ বহুত ধুনীয়া লাইটবোৰ দিছে লগতে মন্দিৰটো বহুত ধুনীয়া হয় আৰু এয়া হৈছে আমাৰ গুৱাহাটী চহৰৰ তৰাবোৰ মানে গুৱাহাটী চহৰৰ লাইটবোৰ ৰাতি দেখিবলৈ ইমান ধুনীয়া লাগে ন চ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ হিয়াৰ বাহিৰ সৰু হোৱা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ উপাসনা কাপোৰ ফলকি গ'ল হাই দিয়া কুচি হাই দিয়া প্ৰেৰণা